আধ্যাত্মিকতাবাদে আমাক সুস্থ সবল আৰু সৎ হ'বলৈ প্ৰেৰণা যোগায়। সি যিকোনো ধৰ্মৰেই হওক, গতিকে আধ্যাত্মিকতাবাদ আমাৰ সিমানেই প্ৰয়োজন যিমান আমাৰ খাদ্য, যিমান আমাৰ চিকিৎসা। যেনেকৈ বেমাৰ হ'লে ডাক্তৰে আমাক চিকিৎসা কৰে, ঠিক তেনেকৈ মন বেয়া হ'লে বা শৰীৰ বেয়া হ'লে আধ্যাত্মিকতাবাদেও সেনেকৈ আমাক সুস্থিৰ আৰু সবল কৰি ৰাখে। সেই গতিকে আৰু আটাইতকৈ মোৰ প্ৰিয় হ'ল আধ্যাত্মিকতাবাদো মোৰ সমানেই প্ৰিয়। আৰু এই আধ্যাত্মিকতাবাদৰ আটাইতকৈ প্ৰিয় এটা পৰ্ব হ'ল মোৰ গীত গোৱা বা প্ৰাৰ্থনা। প্ৰাৰ্থনাটো আমি কৰোঁৱেই, পুৱা অকণমান যিখিনি হয় সূৰ্য নমস্কাৰ, তাৰপিছত আৰু সূৰ্যক পানী দিয়া, আৰু যিহেতু আমি সূৰ্য বিপ্ৰ ব্ৰাহ্মণ, গতিকে আমিতো সূৰ্যক উপাসনা কৰাটো প্ৰয়োজনেই। আৰু তাতকৈও মই ভাল পাওঁ বৰগীত। আমাৰ গুৰুজনাই যি আমাক বৰগীতৰ আদৰ্শ দেখুৱাইছে, গুৰুজনাৰ অমৰ সৃষ্টি বৰগীত। বৰগীত মোৰ অতিকৈ প্ৰিয়। আৰু সেই যেতিয়া সময় পাওঁ বৰগীতেই গুণগুণাই থাকোঁ। মোৰ দুটা ল'ৰাকো মই বৰগীত বহুত শিকাইছোঁ। আৰু সৰুৰ পৰাই যেতিয়া ক্লাছ 7-8ৰ পৰাই বৰগীত পঢ়িছিলোঁ, তেতিয়াৰ পৰাই বৰগীত মোৰ বহুত প্ৰিয়। গতিকে মই ধৰ্মৰ কথা নকওঁ, কাৰণ বৰগীত বা শংকৰদেৱৰ যিখিনি জ্ঞান, সেই তেতিয়া হাইস্কুলত থাকোঁতে শ্ৰদ্ধা তমিজুদ্দিন ছাৰ, আৰবি ছাৰ, তেওঁলোকে এইবিলাক পঢ়াইছিলে। গতিকে ইয়াত হিন্দু মুছলিমৰ কোনো মই বিচাৰি নাপাওঁ, ইয়াত মই একতাই বিচাৰি পাওঁ। আৰু প্ৰথম যেতিয়া আমি আকৰ্ষিত হৈছিলোঁ মই এই আধ্যাত্মিকতাবাদ নহয়, গুৰুজনাৰ যিখিনি সেই আছিলে, এইটো মই শ্ৰদ্ধা তমিজুদ্দিন হাজৰিকা আমাৰ বৰ প্ৰিয় আছিল, শান্তশিষ্ট ছাৰ আছিলে। আৰু তেওঁৰ পৰা শংকৰদেৱৰ যিখিনি এই বৰগীত আৰু যিটো ব্ৰজাৱলী ভাষাৰ যিখিনি কিতাপ আছিলে, প্ৰাচীন সাহিত্য, আৰু সেইটো তেওঁৰ পৰাই পঢ়িছিলোঁ। গতিকে তেওঁলৈ মোৰ বহুত শ্ৰদ্ধা আৰু ভক্তি এতিয়াও আছে। আৰু এতিয়া কথা হ'ল বৰগীত ইমান কিয় প্ৰিয়? বৰগীতত আধ্যাত্মিকতাবাদৰেইতো বৰগীত হয়। আৰু মইতো মহাপুৰুষজনৰ বিষয়ে ক'বলৈ মই কোনো নহয়, মই কাৰণ এটি নগণ্য এটি প্ৰাণী। গতিকে বৰগীত এটি গাই মোৰ আজি এই আধ্যাত্মিকতাবাদৰ সুন্দৰ পৰিৱেশটি মই আৰু সুন্দৰ কৰিবলৈ বিচাৰিছোঁ। গতিকে ভুল হ'ব পাৰে, মাথো মোৰ যিখিনি আজিৰ ইচ্ছা বা প্ৰাৰ্থনাৰ যিখিনি মোৰ ইচ্ছা বা প্ৰচেষ্টা, এইখিনি কেনেকুৱা হয় আপোনালোকে ভুল হ'লেও মনোযোগ দি শুনক আৰু মোক এইখিনি আশীৰ্বাদ দিয়ক। আজিৰ ব্ৰতটি সফল হ'বলৈ মোক আপোনালোকে আশীৰ্বাদ দিয়ক। ব্ৰহ্মাদি কৰি জীৱ জগত, ঐ ৰাম 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 ৰাম, মায়া সজা মাজে আছয় ঘুমতি যায়, তুমি হে চৈতন্য সনাতন, ঐ ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ জগাই, ক্ষুদ্ৰ সুখে বহু আশা কৰি, ঐ ভৱ কূপে জীৱ আছে পৰি, কালসৰ্পে দংশি হৰাইল চেতনতাৰ, মুখ্য ৰূপত যো বাক্যামৃত, ঐ কৃপাৰে সিঞ্চিয়া প্ৰতিনিত, দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ, সৰু
বৰে গ্ৰাহে ধৰি আছে ঐ গজেন্দ্ৰ পিৰাক পায়া পাছে আকাশে গৰুৰ স্কন্ধে চক্ৰধৰি হৰি দেখি সুৱৰ্ণৰ পদ্মধৰি ঐ বোলে দুখীয়াৰ্ত নাদ কৰি নমো ভগৱন্ত গুৰুলো উদাস কৰি নমো ভগৱন্ত গুৰুলো উদাস কৰি ঐ ৰাম নমো ভগৱন্ত গুৰুলো উদাস